নমস্কাৰ। প্ৰথমতে মই মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা ছাগলী মাংসৰ ৰেচিপি আৰু এই মাংসৰ ৰেচিপিটো মই কোমোৰাৰে বনাইছোঁ। তাৰ বাবে প্ৰয়োজন হৈছে মোৰ ডাঙৰ চাইজৰ দুটা পিঁয়াজ আৰু জালি কোমোৰা এফাল মই কাটি লৈছোঁ, ডাঙৰ আকাৰত কাটি লৈছোঁ আৰু লৈছোঁ এটা ডাঙৰ চাইজৰ আলু। আলুটো ডাঙৰ আকাৰৰ আছিল বাবে কেইবা পিছো ওলাইছে, আপুনি দুটা মিডিয়াম চাইজৰ আলু লৈ ল'ব পাৰে। আৰু মই মছলাৰ ভিতৰত ব্যৱহাৰ কৰিছোঁ কেইফুটামান নহৰু, জলকীয়া আৰু এচামুচৰ জোখাৰে ক'লা জালুক আৰু লৈছোঁ অকণমান ডালচেনি, লং 3টা লৈছোঁ, আদা লৈছোঁ আৰু লৈছোঁ 3টা সৰু ইলাচি আৰু এটা ডাঙৰ ইলাচি, জিৰা আৰু ধনিয়াৰ গুড়ি এচামুচ লৈ লৈছোঁ আৰু ছাগলী মাংস লৈ লৈছোঁ 300 গ্ৰাম। আৰু এই মাংসখিনিও মই নিমখ, হালধি আৰু তেলেৰে মেৰিনেট কৰি থৈছোঁ 10 মিনিটমানৰ বাবে। এতিয়া লাহেকৈ গেছটো জ্বলাই মই গেছৰ ওপৰত এটা কেৰাহী তুলি দিছোঁ আৰু কেৰাহীটো গৰম হ'বলৈ দিম। কেৰাহীটো গৰম হৈ অহাত মই অকণমান ইয়াত তেল দি দিছোঁ, সেইটো আপোনালোকক দেখুওৱা নহ'ল। আৰু এই তেলখিনিত মই কাটি থোৱা টুকুৰা টুকুৰকৈ ডাঙৰকৈ কাটি থোৱা আলুখিনি আৰু কোমোৰাখিনি ভাজি ল'ম। আপুনি কেঁচা কেঁচাকৈও দিব পাৰে, মই কিন্তু ভাজিহে আঞ্জাত দিওঁ। মই একেলগে কোমোৰা আৰু আলু একেলগে তেলত দি দিয়া নাই, আলুখিনি দি অকণমান লৰচৰ কৰি দিছোঁ হেতাৰে আৰু ইয়াৰ পিছতহে মই বাকী থকা কোমোৰাখিনিও এড কৰি দিছোঁ। আটাইখিনি মই হেতাৰে ভালদৰে লৰচৰ কৰি দিছোঁ যাতে সকলোতে তেল লাগে। এতিয়া আলুখিনিত মই অকণমান হালধি গুড়ি আৰু আধা চামুচতকৈ কম অকণমান নিমখ ছটিয়াই দিছোঁ। আটাইখিনি মই হেতাৰে ভালদৰে লৰাই দিছোঁ আৰু জুইকুৰা মই মিডিয়াম ফ্লেমত ৰাখি দিছোঁ। আনফালে এটা বাতিত মই অকণমান গৰম পানী লৈ তাত গোটা মছলাখিনি তিয়াই ৰাখিছোঁ যাতে পিচিবলৈ মছলাখিনি সুবিধা হয়। আৰু এইফালে আলু আৰু কোমোৰাখিনিও প্ৰায় হৈছে। আলু আৰু কোমোৰাখিনিত এটা সোণালী ৰং ধৰিছে, মানে গল্ডেন ব্ৰাউন কালাৰ এটা আমি দেখিবলৈ পাইছোঁ। গতিকে এনেকুৱা অৱস্থাতে মই আলু আৰু কোমোৰাখিনি এখন প্লেটত তুলি থ'ম। সেই একেখন কেৰাহীয়ে মই পুনৰ ব্যৱহাৰ কৰিছোঁ আৰু তাত মই অকণমান সৰহকৈ 4-5 চামুচৰ জোখাৰে মিঠাতেল দি দিছোঁ মাংসখিনি বনাবৰ বাবে। তেলখিনি প্ৰায় গৰম হৈ অহাত মই তেলখিনিত দুখিলা তেজপাত দি দিছোঁ আৰু লগতে দি দিছোঁ মই অকণমান গোটা মছলা, তাত ইলাচিও আছে এটা, তাৰ জিৰা অকণমান আছে, ডালচেনিও আছে অকণমান। ইয়াৰ পিছতে মই কাটি থোৱা পিঁয়াজখিনিও এড কৰি দিছোঁ। এতিয়া হেতা এখনেৰে ভালদৰে মই পিঁয়াজখিনি লাৰি দিছোঁ। পিঁয়াজখিনি নিমজ হোৱালৈকে অৰ্থাৎ কোমলি যোৱালৈকে মই পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি প্ৰায় কোমলি গৈছে আৰু এনেতে মই মেৰিনেট কৰি থোৱা মাংসখিনিও ইয়াত এড কৰি দিছোঁ। আৰু মাংসখিনি মই ভালদৰে হেতাৰে লাৰি দিছোঁ আৰু এনেকুৱা সময়ত মই গেছৰ ফ্লেম হাই ৰাখিছোঁ। এটা বিশেষ অনুৰোধ, এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটাও কৰি দিব। আৰু যিয়ে মোৰ প্ৰথমবাৰলৈ মোৰ চেনেলটো চাই আছে তেওঁলোককো মই মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। গুৱাহাটীত বহুত বেছি কাউৰী, গতিকে কাউৰীৰ মাতো ভিডিঅ'ৰ মাজত সোমাই গৈছে, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। আৰু মাংসখিনি প্ৰায় 6-7 মিনিটমান হাই ফ্লেমত ভজাৰ পিছত মই ইয়াত এচামুচ আদা নহৰুৰ পেষ্ট এড কৰি দিছোঁ। বহুত বেছিকৈ দিয়া নাই, এচামুচে দিছোঁ। ইয়াৰ পিছতে মই আধা চামুচ ক'লা জালুকৰ গুড়িও
যোগ কৰি দিছোঁ আৰু মই আপোনালোকক দেখুওৱা সেই জালুককেইটা পিচি লোৱা নহ'ল আৰু সেইবাবে মই ৰেডিমেড পেকেটত থকা জালুকৰ গুড়ি আধা চামুচ ইয়াত এড কৰি দিছোঁ। এনেকুৱা সময়তে মই আলু আৰু কোমোৰাৰ টুকুৰাকেইটাও মাংসখিনিত এড কৰি দিছোঁ, যাতে মাংসখিনিত দিয়া মছলাখিনি আলু আৰু কোমোৰাৰ গাতো লাগি যায়। তেনেকৈ বুজি ল'ব আৰু গাত লাগি যায় বুলি ক'লোঁ, মানে মই বুজাবলৈ আৰু বেলেগ শব্দ বিচাৰি নাপালোঁ, সেইবাবে তেনেকৈ ক'লোঁ। মাংসখিনি মছলাখিনি দিয়া 2-3 মিনিটমান ভজাৰ পিছত মই ইয়াতে অকণমান পানী এড কৰি দিছোঁ, নহ'লে মছলাখিনি তলত লাগি ধৰিব। আৰু এতিয়া আটাইখিনি মই ভালদৰে হেতাৰে লাৰি দিছোঁ। 2 মিনিটমানৰ বাবে মই মাংসখিনি ঢাকনিৰে ঢাকি দিছোঁ আৰু 2 মিনিটমান পিছত ঢাকনি আঁতৰাই দিছোঁ আৰু ভালদৰে মাংসখিনি হেতাৰে লাৰি দিছোঁ পুনৰ। মাংসখিনিত পুনৰ আধা চামুচ নিমখ মই এড কৰি দিছোঁ, যিহেতুকে মেৰিনেট কৰি থোৱা সময়তো মই আধা চামুচ নিমখ দি থৈ দিছিলোঁ, সেইবাবে মই এতিয়া বেছিকৈ নিমখ দি দিয়া নাই। ইয়াৰ পিছতে মই দি দিছোঁ আধা চামুচ জলকীয়াৰ গুড়ি, নিমখ আৰু জলকীয়াৰ গুড়ি দিয়াৰ পিছতো মই আধা কাপমান পানী মাংসখিনিত এড কৰি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। ৰন্ধন প্ৰকৰণৰ পদ্ধতিবোৰ সকলোৰে বাবে ভিন্ন হয় আৰু মই এনেধৰণে ৰান্ধোঁ আৰু সেয়াই আপোনালোকৰ মাজত আজি শ্বেয়াৰ কৰিছোঁ। পানীখিনি দি মই 5 মিনিটমান হাই ফ্লেমত উতলিবলৈ দিছোঁ আৰু তাত মই জিৰা আৰু ধনিয়া গুড়িখিনিও এড কৰি দিছোঁ। ইয়াৰ পিছতে মই মাংসখিনিত এড কৰিছোঁ গৰম মছলাখিনি আৰু সেই গৰম মছলাখিনি যে মই তিয়াই ৰাখিছিলোঁ গৰম পানীত, সেইখিনি মই ইয়াতে এড কৰিছোঁ। আজি মই মছলাখিনি খুন্দনাত খুন্দি দিছোঁ, থেতেলিয়াই দিছোঁ। আপুনি পিহনাত পিহি দিবও পাৰে নাইবা মিক্সিত পিচি দিব পাৰে। আৰু একেবাৰে শেষত মই গৰম পানী এড কৰিছোঁ আঞ্জাখনত। আৰু ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব, গৰম পানী দিব মাংসৰ আঞ্জাত। যদি আঞ্জাখন আপুনি জুলীয়াকৈ বিচাৰে তেতিয়াহ'লে অকণমান সৰহ পৰিমাণত পানী দিব, আৰু যদি থুপথুপীয়া গ্ৰেভি আকাৰত বিচাৰে তেতিয়া অকণমান কমকৈ পানী দিব। সেইটো টোটেলি আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু এতিয়া মই ঢাকনিৰে ঢাকি দিছিলোঁ 15 মিনিটমানৰ বাবে হাই ফ্লেমত। আৰু এয়া মোৰ ফাইনেল লুক, ধুনীয়াকৈ হৈ গৈছে মোৰ আঞ্জাখন। দেখিছে কিমান ধুনীয়াকৈ সিজি গৈছে কোমোৰা, মাংস, আলু সকলোখিনি। অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ আঞ্জাখন কেনেকুৱা হৈছে। এয়া মোৰ কোমোৰাৰে ছাগলী মাংসৰ আঞ্জাখন ৰেডি হৈ গ'ল। আপুনিও ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা পায় মোক জনাব। আৰু একেবাৰে শেষত মই মান ধনিয়াৰ পাত কেইটামান ছিঙি দিছোঁ, এতিয়া সুগন্ধ এটা ভাল আহে। আৰু এয়া সাধাৰণভাৱে বনোৱা কোমোৰাৰে ছাগলী মাংসৰ আঞ্জাখন মোৰ ৰেডি হৈ গ'ল। আপুনিও এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন। এতিয়া তেনে সাধাৰণভাৱে মই এটা বাতিত আপোনালোকক আঞ্জাখিনি পৰিৱেশন কৰি দেখুৱালোঁ। আপুনিও এবাৰ ঘৰত নিশ্চয়কৈ ট্ৰাই কৰি চাব। এনেকৈ বনালে আপোনালোকে আচলতে এটা নতুন সোৱাদ পাব। সদায় বনোৱা আঞ্জাখনত এটা নতুন সোৱাদ আপোনালোকে পাব। দেখিবলৈ ভাল লাগিবৰ বাবে মই অকণমান ধনিয়া পাত এনেকৈ ছিঙি দিছোঁ। নাহাঁহিব দেই, ভাল হোৱা নাই। আৰু এয়া আমাৰ আজিৰ থালি। গৰম গৰম ভাতৰ লগত আপুনিও পৰিৱেশন কৰি চাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। যদিহে ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেন্তে আজি ইয়াতে সামৰিছোঁ, আকৌ লগ পাম। বাই বাই।